তো হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভালে। মই লিপিকা আনন্দৰ ভিতৰলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া মা ওলাই আছে পথাৰলৈ যাবলৈ। মই এতিয়া পথাৰলৈ ধান দাবলৈ যাম আৰু আজি। আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো। ভণ্টি নাই, ভণ্টি ডিব্ৰুগড়ত আছে, নাৰ্ছৰ প্ৰেক্টিকেল কৰিবলৈ গ'ল। আৰু এতিয়া মায়ে মই দামগৈ আৰু কিমান দূৰত দামগৈ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ। ৰেডি হ'লোঁ আৰু গৈ আছোঁ। কালি দাই শেষেই হ'ব এতিয়া। আৰু এয়া আমাৰ বৰমাহঁতৰ মানে আধি কৰিছিলোঁ, এয়া ধান পকিছে যাব লাগিব। এইফালে মা গৈ আছে। চাওকচোন কিমান দূৰত ধান দাবগৈ লাগে আমি, বহুত দূৰ। এয়া চাওকচোন আমি সঁচাকৈ কিমান দূৰত আহিব লাগে। আৰু ইয়াত গৰু দিবলৈ মানে জেগা আছে, আৰু খেতি নকৰে যে ইয়াতে দিবলৈ আহোঁ আৰু ইয়াত গৰু দি থৈ দিছে। আৰু মা গৈ ভালেই। এয়া চাওক আমাৰ পথাৰখন। কিছুমানৰ ধান ওলোৱাই নাই, মানে পানী নাপালে যে এইবাৰ, সেইকাৰণে মানে নোলালে। কিমান দূৰত আমি দাহি ধান। এয়া মা হাই কৰি দিয়া। সৈখন নাহা হাবি বাগানখন হয়। ইয়াত গৰুবোৰ দি থৈ দিছে। ইয়াত মানে খেতি নকৰে, নাই কৰা। এয়া চব ইয়াত ধান দাই আছে। বিস্কুট মানে বেমাৰী বিস্কুট আৰু ইয়াত ক্ৰীম লগা বিস্কুট আনিছে। এয়া লাল চাহ, ইমানেই আৰু দুপৰীয়া চাহ। কিমান দূৰ লাগে। এয়া মায়ে ভাত আনিছে আৰু চাওকচোন খুব বাগানৰ ইয়াত দাইছোহি। মায়ে ভাত পূৰা লৈছে, এতিয়া খাই লওঁ আৰু। এয়া পিছবেলা ভাত খাব লৈছোঁ মানে পথাৰত। ইয়াত তিতাকেৰেলা আলু ভাজি, ফুলকবি আলু কণী সেনেকৈ, আৰু ইয়াত আদা আৰু নিমখ ল'লোঁ আৰু সেইভাগে খাম আৰু খুন্দাই নিখাই। আমাৰ দেওবৰীয়া বজাৰখন হয়, এনেই মানে অলপ ভিডিঅ' কৰি ৰাখিলোঁ আৰু আপোনালোকক দেখাবৰ কাৰণে। আজি কাইতে 10 টাকা 20 টাকা তার বাইরে আছে। আৰু আমাৰ দেওবৰীয়া বজাৰখন আপোনালোককো দেখাম। অলপ ক্লিক কৰি মানে শাক পাচলি নিবৰ কাৰণে বেপাৰী আহিছিলে আৰু মই ভিডিঅ' অকণ কৰি থ'লোঁ। আৰু ইয়াত মানে ডাঙৰ ঘৰ এটাতে চব মানুহে মানে পাচলিবোৰ উলিয়াইহি বজাৰলৈ আহিছোঁ। ইয়াত চব ইমান ৰ'দটো চোকাকৈ দিছে। খাবলৈ ওলাইছোঁ। এইফালে খুৰী বৰমাহঁত ওলাইছে, ময়ো ওলাইছোঁ। এতিয়া গৈ থাকোঁ আৰু বিয়াখন লগ পাম, আপোনালোকে চাই থাকিব আমাৰ গাঁৱৰ ৰাস্তাটো। এয়া বিয়া খাবলৈ যোৱা মানুহ।
এইফালেও যাব পাৰি, তাৰপৰা এইফালেও যাব পাৰি। বিয়া ঘৰ কইনা দি মানুহ হৈছে আৰু যাই পিনে চাই দে কইনা মাক দে বোলে দৌতিয়ে এয়া খুৰীয়ে হয়। আমি ভাত খাবলৈ আহি বহিলোহি ইয়াত। দাইল, ভাত, নিৰামিষ ভাজি, গাহৰি আৰু আচাৰ দিছে সেনেকৈ আৰু আমি সকলোৱে একেলগতে খাইছোঁ। এয়া চব বিয়া ঘৰৰ মানুহ ধেৰ হৈছে আৰু ডেক'ৰেশ্যনটো কি ধুনীয়া আৰু মানুহবোৰ আহিয়ে আছে গৈ আছে। এতিয়া আমি খাই বৈ হ'ল, আমি মানে ঘৰলৈ গৈ আছোঁ। চব মচলা কি ধুনীয়াকৈ ফুলি আছে আৰু বিয়া খাই আমি আহিলোঁ আৰু চব কি ধুনীয়াকৈ ফুলি আছে। বলক গৈ আছোঁ। এয়া এতিয়া ঘৰলৈ গৈ আছোঁ। এয়া চব আমাৰ গাঁৱৰ ৰাস্তাটো। আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু কেনেকুৱা জনাব আপোনালোকে। অন্য এটি ভিডিঅ'ত লগ পাম। সকলোকে বাই বাই।